নমস্কাৰ মই ৰাস্নে আপোনালোকলৈ আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। এতিয়া ভাত কেৰেলাৰ দিন গতিকে ভাত কেৰেলা ন কিমান ভাজি খাব। আমি বিভিন্ন ধৰণে বিভিন্ন ৰেচিপি বনাই ভাত কেৰেলা খাব পাৰোঁ। আহকচোন আজি মই আপোনালোকক ভাত কেৰেলাৰ পকৰি বনাই দেখাম। বহুত টেষ্টি, কেনেকেনো বনাই চাওঁ আহকচোন। এয়া মই কেইটামান ভাত কেৰেলা লৈছোঁ আৰু ভাত কেৰেলাত গিটা ভিডিঅ'ত দেখুৱাৰ দৰে মই ধুনীয়াকৈ ইয়াৰ বাকলিটো চুৰুকি লৈছোঁ। এয়া দেখিছে আপোনালোকে আহবোৰ এৰুৱাই লৈছোঁ মই ধুনীয়াকৈ। এতিয়া গোটেইকেইটা এয়া দেখিছে মই খুব ধুনীয়াকৈ এৰুৱাইছোঁ, অকণো যাতে নাথাকে। আপোনালোকে এনেকৈ ভাত কেৰেলাকেইটা চুচি ল'ব। তাৰ পাছত সমানে দুফাল কৰিব। এয়া দেখিছেনে, যাতে ইফাল ডাঙৰ ইফাল সৰু নহয়, সমানে দুফাল কৰিব। মই আপোনালোকক দুফাল কৰি দেখুৱাই দিছোঁ। তাৰ পৰা ভাত কেৰেলাখিনি পানীত সিজাই ল'ব। কেৰাহীত দিব, কুকাৰত দিলে বেছি সিজি যায়, গতিকে কেৰাহীত 2-3 মিনিট দিলেই হৈ যায়। এয়া চাওকচোন আমাৰ ভাত কেৰেলা সিজি আহিল। গতিকে যেতিয়া ভাত কেৰেলাখিনি ধুনীয়াকৈ সিজিব আপোনালোকে নমাই থ'ব। এয়া আমাৰ ভাত কেৰেলা সিজিছে, হৈ গ'ল। এতিয়া মই আপোনালোকক দেখুৱাৰ দৰে এখন চামুচেৰে লাহে লাহে খুব ধুনীয়াকৈ ভিতৰৰ গুটিবোৰ উলিয়াই পেলাব। আৰু গুটিবোৰ পেলাই নিদিব, মই কি কৰোঁ পিছত চাব আপোনালোকে। এখন প্লেটত গুটিবোৰ থৈ যাব, লাহে লাহে এৰুৱাব, নহ'লে ভাঙি যাব পাৰে। এয়া দেখিছেনে, মই খুব ধুনীয়াকৈ এখন চামুচেৰে লাহে লাহে গুটিবোৰ উলিয়াই দিছোঁ। তাৰ পাছত মই কেনেকৈ কি কৰোঁ চাই যাওকচোন। মই ভাত কেৰেলাৰ পকৰিটো এবাৰ শুকান মাছেদি বনাম। আপোনালোকে শুকান মাছেদি নবনালেও হ'ল। আপোনালোকে পিঁয়াজ, নহৰু, সৰিয়হ আদি পিচি পেলাই বনাব পাৰে, আলু পিটিকি দিব পাৰে, কণী ভাঙি দিব পাৰে। আজি মই আপোনালোকক শুকান মাছেৰে বনাই দেখাম। এয়া চাওকচোন, ইমান ধুনীয়াকৈ খালী কৰি লৈছোঁ মই গোটেইকেইটা। ইয়াতে মই মছলাখিনি ভৰাম পিছত। এতিয়া মই যিহেতু শুকান মাছেদি বনাম, মই শুকান মাছকেইটা ধুনীয়াকৈ কাটি লৈছোঁ। 2-3টা হ'লেই হ'ল, বেছি নালাগে। তাতে মই উতলা গৰম পানী দিছোঁ। উতলা গৰম পানী দিলে সোনকালে কোমলি যায় আৰু চাফাও হয়। এতিয়া চাওকচোন, মই মাছখিনি ধুনীয়াকৈ ধুই লৈছোঁ। ইয়াৰ মাজতে মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে মোক ইমান মৰম আৰু ছাপোৰ্ট দি আগবঢ়াই নিছে। আগলৈও এনেদৰে মৰম আৰু ছাপোৰ্ট দি যাব বুলি আশা কৰিলোঁ। আহকচোন পিছৰখিনিনো মই কেনেকৈ কৰিলোঁ তাকেই চাওঁ। এতিয়া মই শুকান মাছখিনি হালধি নিমখ সানি পেলাই তেলতে ভাজিছোঁ। অকণমান তেল দি ধুনীয়াকৈ কাৰাকৈ শুকান মাছখিনি ভাজি ল'ব। তাৰ পাছত মই দুটা পিঁয়াজ কাটি লৈছিলোঁ, সেই পিঁয়াজকেইটাও তাতে দি দিছোঁ। আৰু মই দুটা নহৰু ফুটিয়াই লৈছিলোঁ, সেই নহৰুখিনিও মই তাতে দি ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া ভাজিছোঁ। তাৰ পাছত মই যিখিনি গুটি উলিয়াই ৰাখিছিলোঁ, ভাত কেৰেলাখিনি যেতিয়া সিজোৱাৰ পাছত যিখিনি গুটি ওলাইছিল, সেই গুটিখিনিও মই তাতে দি দিছোঁ। তাতে মই অকণমান নিমখ দিছোঁ, হালধি দিছোঁ, আপোনালোকে প্ৰয়োজন অনুসাৰে দিব। তাৰ পৰা কাৰাকৈ এইখিনি ভাজিব, যেতিয়ালৈকে ৰঙা নহয় তেতিয়ালৈকে এইখিনি ভাজি থাকিব। ভাজা হৈ গৈছে। এতিয়া মই এইখিনি এটা মিক্সি বাতিত দি পেলাই পেষ্ট কৰি ল'ম, ধুনীয়াকৈ গুড়ি কৰি ল'ম। আপোনালোকে চাওকচোন, মই মিক্সিৰ বাতিত দিছোঁ। মিক্সিৰ বাতি যদি নাই আপোনালোকে হাতেৰে ফেনেকি ল'লেও হ'ল, গিলাচেৰে। এতিয়া মই এই মছলাখিনি ইয়াত ভৰাম। আপোনালোকে কেনেকৈ ভৰাইছোঁ চাবচোন। ধুনীয়াকৈ ভৰাব, যাতে আৰু বাহিৰত ওলাই নাথাকে। এয়া দেখিছেনে, মই ধুনীয়াকৈ সম্পূৰ্ণকৈ ভৰাই দিছোঁ মছলাখিনি। এখন চামুচেৰে অলপ অলপকৈ এটা এটাকৈ মই ভৰাই গৈছোঁ। এতিয়া আমাৰ এয়া ভৰোৱা হৈ গ'ল। গোটেইখিনি মই ৰেডি কৰি লৈছোঁ। এতিয়া আমি পকৰি বনাবলৈ পেষ্টটো ৰেডি কৰিম। মই পিঠাগুড়ি লৈছোঁ 4 চামুচ, তাতে 2 চামুচ বেচন দিছোঁ। এয়া দেখিছে আপোনালোকে। তাতে মই নিমখ দিছোঁ, সোৱাদ অনুসৰি নিমখ দিব। আৰু হালধি দিছোঁ অকণমান, বেছি হালধি নিদিব। তাতে মই আৰু এয়া অকণমান পুষ্ট দিম। অকণমান পুষ্ট নিদিলেও হয়, আপোনালোকৰ কথা সেইটো। ক'লা জিৰা দিছোঁ অকণমান, আৰু অকণমান খোৱা চ'দা দিছোঁ। তাৰ পৰা ভালকৈ সানি ল'ব। বহুত সময় ফেটিব বস্তুখিনি, তেতিয়াহে ফুলিব পকৰিটো। এতিয়া আমাৰ সকলো ৰেডি হৈ গ'ল। এতিয়া মই পকৰিটো পেষ্টখিনিত ডুবাই ভালকৈ ভাজিম। ইফালে কেৰাহীটোত তেল গৰম হৈ আছে। আপোনালোকে এইটো ডুবাই দিব খুব ধুনীয়াকৈ, যাতে সকলো ফালে লাগি যায়। আৰু কেৰাহীত এটা এটা কৰি এনেদৰে দি যাব। এয়া দেখিছেনে, কেৰাহীত দিয়াৰ লগে লগে ধুনীয়াকৈ ৰঙা হৈ আহিছে। আৰু কম জুইত ভাজিব, বেছি জুই দিলে ভিতৰলৈ নিসিজে। কম জুই দি পেলাই পকৰি এটা এটাকৈ ভাজি থাকিব। এয়া দেখিছেনে, পকৰি ৰেডি হৈ গ'ল। ইমান ভাল লাগিছে, খাবলৈও বহুত টেষ্ট। খাই চাবচোন আৰু কেনেকুৱা লাগিল মোক জনাবলৈ নাপাহৰিব। আৰু যদিহে মোৰ চেনেলটো আজি নতুনকৈ চাইছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰি দিব। আজিলৈ আহোঁ, বাই বাই।